Welcome back to my channel Bani Soikia. মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আমি প্ৰত্যেকই কিছুমান সপোন দেখো নহয়নে? মই কিন্তু বিছনাত শুই দেখা সপোনৰ কথা কোৱা নাই। বাস্তৱত আমি যিবোৰ সপোন দেখো সেইবোৰ সপোনৰ কথা কৈছো। এই সপোন প্ৰত্যেকৰ বাবে বেলেগ বেলেগ। হয়তো কাৰোবাৰ বাবে ইঞ্জিনিয়াৰ হোৱা, কাৰোবাৰ বাবে ডক্টৰ হোৱা, কাৰোবাৰ বাবে আকৌ খেলুৱৈ হোৱা, কাৰোবাৰ বাবে অভিনেতা হোৱা বা এজন ভাল মানুহ হৈ সমাজৰ হকে কাম কৰা। ঠিক তেনেদৰে মোৰো সপোন আছিল অভিনেত্ৰী হোৱাৰ। আৰু সেয়েহে অভিনয়ক লৈ প্ৰায়ে মোৰ মনত বহু ধৰণৰ প্ৰশ্নৰ উদয় হৈ থাকে। আপোনালোকৰ থাকে নিশ্চয়, নহয়নে? অভিনয়নো কি? মই ভাবো অভিনয় এটা মিছা। কোনো এটা ঘটনা দৰ্শকৰ সন্মুখত বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰি দৰ্শকৰ মনত খোৰাক জন্মাব পৰাটোৱেই অভিনয় বা এক্টিং। এইখিনিতে মোৰ এটা ঘটনা মনত পৰিছে, কিন্তু তাৰ আগতে আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব বুটামটো এবাৰ চুই দিয়ক আৰু মোৰ নটিফিকেশ্যনবোৰ পাই থাকিবলৈ আপোনালোকে বেল আইকনটো দবাবলৈ নাপাহৰিব। সৰুতে মোৰ যেতিয়া স্কুল যোৱাৰ সময় হৈছিল তেতিয়া মোৰ প্ৰায়ে 9 মান বজাত পেটৰ বিষ হ'বলৈ আৰম্ভ কৰিছিল আৰু মই মাক কৈছিল আজি স্কুললৈ নাযাওঁ, মোৰ পেটটো বৰ বিষাইছে। আৰু যেতিয়া স্কুলত 10 বজাৰ লগে লগে আগফালে ওলমাই থোৱা বেলটোত 10 বাৰ টং 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 কৈ কোপ কৰিছিল আৰু লগে লগে মোৰ পেটৰ বিষটো ভাল হৈ গৈছিল। সেইখিনি সময়ত এইখিনি কৰি মই যি বিশ্বাস দিছিলো, আজি মই ভাবো তেতিয়াৰ পৰাই মোৰ অভিনয়ৰ শিক্ষাৰ আৰম্ভণি হৈছিল। হয়তো আপোনালোকৰো এনেকুৱা বহুত কাহিনী মনত পৰিব। এবাৰ চকু দুটা মুদি ভাবি চাবচোন। জনাই নজনাই আমি প্ৰত্যেকেই অভিনয় কৰিছোৱেই চাগে। ইয়াৰ উপৰি অভিনয়ক যদি আমি বহল দৃষ্টিভংগীৰে চাওঁ তেতিয়াহ'লে পশ্চিমীয়া নাট্য পণ্ডিতসকলে ইয়াৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে। ইয়াৰ ভিতৰত স্টানিস্লাৱস্কি, মাইকেল চেখভ, গটস্কি, বাৰ্টল ব্ৰেক্ট, মাৰ্জানাৰ, মেয়াৰহল্ট আদি অন্যতম। ইয়াৰ উপৰিও ভৰতমুনিৰ নাট্যশাস্ত্ৰত অভিনয়ৰ বিষয়ে বহল বৰ্ণনা পোৱা যায়। আপোনালোকে যদি অভিনয়ক পাঠ্যক্ৰমিক শিক্ষা হিচাপে গ্ৰহণ কৰিব বিচাৰিছে তেতিয়াহ'লে বৰ্তমান অসমত বহুতো শিক্ষা অনুষ্ঠানত অভিনয় বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে কেইখনমান শিক্ষা অনুষ্ঠান ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁও, সোণাপুৰ কলেজ, জাগিৰোড কলেজ, লখিমপুৰ তেলাহী কমলাবৰীয়া কলেজ, ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট গুৱাহাটী। ইয়াৰ উপৰিও ব্যক্তিগতভাৱে গঢ়ি উঠা অভিনয়ৰ বহু শিক্ষা অনুষ্ঠান আছে। সেইসমূহৰ বিষয়ে আমি বেলেগ এদিন কথা পাতিম। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলো। ধন্যবাদ।